আজি মোৰ অসমবাসী বিশেষকৈ উজনি অসমৰ 5টা সমষ্টিৰ ৰাইজৰ ওচৰত ডাঙৰ ভৰসা যে এই ভোট জাতীয় স্বাৰ্থত হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমবাৰৰ কাৰণে আনুষ্ঠানিকভাৱে ভোটৰ কথা কৈছে জাতীয় স্বাৰ্থত। এই সংগঠনটোৱে কেতিয়াও ভোট ভিক্ষা নোখোজে, কিন্তু আজি কি ক'লে যে 50 শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হ'ব লাগে। অসম চুক্তিৰ আত্মাক যেনেকৈ হত্যা কৰা হৈছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত যেনেকৈ প্ৰতাৰণা কৰা হ'ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি বিষয়টো ইলেকশ্যনত যেনেকৈ গাপ দিবলৈ চেষ্টা কৰা হ'ল, ব্ৰহ্মপুত্ৰখন খানি 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈ যি ছুটি মধুৰ বক্তব্য আছিলে, মোদী ডাঙৰীয়াই নলবাৰী বক্তব্যত সেই কথা ঠাই নাপালে। খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ কথা আছিলে। আপোনাৰ আমাৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ, বিজেপি যে পাৰ্টি অফ ডিফাৰেঞ্চ, যিমান দুৰ্নীতিপৰায়ণ মানুহ আছিলে, অভিযোগ আছিলে, সকলোকে বিজেপিত সামৰি লোৱা হ'ল। যিবিলাক মানুহৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আছে, ডিমা হাছাওত অট'নমাছ কাউন্সিলবিলাকত যিটো দুৰ্নীতিৰ অভিযোগ আছিলে, মুখ্যমন্ত্ৰীয়ে নিজে অভিযোগ আনিছিলে যে আমুকে 1000 কোটি টকা খালে, তামুকে খালে। সেই গোটেই কথাবিলাক গাপ দিবলৈ যিটো ষড়যন্ত্ৰ চলিছে, মানুহে এই চৰকাৰখনৰ বিৰুদ্ধে আজি বিচাৰকৰ ভূমিকাত উজনি অসম অৱতীৰ্ণ হ'ব আৰু মৌন প্ৰতিবাদৰ মাজেদি সিদ্ধান্ত দিব। নাই, যথেষ্ট ভাল সঁহাৰি আৰু এটা অনুভৱ হৈছে যে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনটো এইবাৰ উন্নয়নৰ নামত হ'ব। সেই ইংগিতটো স্পষ্টকৈ য'তে গৈছোঁ আমি তাতে আমি দেখিবলৈ পাই আছোঁ আৰু সেইটো দেখি ভাল লাগিছে আৰু সুস্থ গণতন্ত্ৰ এটা ভাৰতবৰ্ষত জীয়াই থাকিব এটা স্পষ্ট ইংগিত পোৱা গৈছে। মই মোৰ প্ৰথম ভোটদান যেতিয়াৰ পৰা কৰোঁ তেতিয়াৰ পৰা যোৱা 3 বছৰ আগলৈকে মোৰ ভোট কেন্দ্ৰটো এইটোৱে আছিলে। আজি এতিয়া মই সেইকাৰণে মাৰ লগত মোৰ দাদা, বৌ, ভণ্টি গোটেই পৰিয়ালৰ লগত আমি ইয়াত উপস্থিত হৈছোঁ। কিন্তু মোৰ ভোটদানটো যোৱা বিধানসভাৰ আগে ডাইনিজান গাঁও, যিটো ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত আহে, মোৰ আৰু মোৰ শ্ৰীমতীৰ আৰু মোৰ ছোৱালী ভোট কেন্দ্ৰটো, তাতে আমি ভোটদান কৰি ইয়াত আহিছোঁ। এতিয়া আনন্দৰ দিন যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী কৰাৰ কাৰণে আমি ভোটদান কৰিলোঁ। মই ভাবোঁ যে আমাৰ জীৱনৰ এটা স্মৰণীয় দিন যে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'বলৈ গৈ আছে আৰু তাত আমি অংশগ্ৰহণ কৰিছোঁ। এতিয়া ভোটিং পাৰ্চেণ্টেজ অলপ কম হৈ আছে। আমি যিমান ভাবিছিলোঁ ভোটিং পাৰ্চেণ্টেজ ইমান বেছি উঠা নাই, কিন্তু এতিয়াও প্ৰায় আধা ঘণ্টা আছে আৰু যিখিনি মানুহ সোমাই আহিব এই মানুহখিনিয়ে যদি ভোট দিয়ে এটা পুলিং পাৰ্চেণ্টেজ ওলাই অহাৰ পিছত মই ক'ব পাৰিম যে কিমানমান ব্যৱধান হ'ব, কিন্তু ব্যৱধান ভালে হ'ব। চাওক, মহিলাৰ গোটেই ইয়াত পৰিৱৰ্তন হৈছে। মহিলা সবলীকৰণৰ মাধ্যমত মহিলাক আমি সন্মান দিয়াৰ কাৰণে মহিলাসকল এতিয়া ওলাই আহি ভোটদান কৰি আছে। কিন্তু পুৰুষ অহা নাই বুলি নহয়, পুৰুষ আগবেলা আহিছিলে, মহিলাসকলে ভাত পানী বনাই গ্ৰুপে আহিছে। আৰে পুলিং এজেণ্ট ক'ত থাকিব? ভোটাৰ য'ত নাই তাত পুলিং এজেণ্ট কেনেকৈ থাকিব? আপুনিতো নতুন কথা এটা ক'লে, য'ত কংগ্ৰেছৰ ভোটাৰ নাই তাত পুলিং এজেণ্ট কেনেকৈ থাকিব? বিচাৰি নাপালে। মইতো কৈছিলোঁ নহয়, ঢেকীয়াজুলিত পতাকা লগাবৰ কাৰণেও মানে ঘৰ বিচাৰি নাপাব। তেতিয়া আপুনি পুলিং এজেণ্ট বিচাৰি আছে, ক'ত পুলিং এজেণ্ট বিচাৰি পাব? আজি বিজেপিৰ এই যিটো জয়যাত্ৰা 4 জুলাই তাৰিখে, 4 জুলাই 400 পাৰ আৰু নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী, এই সপোন দেখিয়ে ভাৰতবাসীৰ আৰু অসমবাসী ৰাইজে ভোটদান কৰি আছে। কোনো প্ৰতিদ্বন্দ্বিতা নাই। বহুত কনষ্টিটুৱেঞ্চি আছে যাত কোনো প্ৰতিদ্বন্দ্বিতাই নাই। আজিতো মই দিনটো ঢেকীয়াজুলি সমষ্টিত ঘূৰিলোঁ যে কংগ্ৰেছৰ পুলিং এজেণ্ট নাই, কংগ্ৰেছৰ টেবুল লগোৱা মানুহ নাই, কংগ্ৰেছৰ তাত ভোট দিয়া মানুহ নাই। এটা পাৰ্টি 60 বছৰ ভাৰতত শাসন কৰা দল যিটো পৰ্যায়ত গৈছে সেইটো মীমাংসা কৰিব লগা, একতৰফীয়া হৈ গৈছে। কংগ্ৰেছে কৰা প্ৰবঞ্চনা, কংগ্ৰেছে কৰা লুণ্ঠন, ভ্ৰষ্টাচাৰ, স্বজল প্ৰীতিৰ কাৰণে ৰাইজে যেতিয়া বিজেপি দেখিলে তেতিয়াহে উপলব্ধি পালে যে সুশাসন কি হয়, শাসন কাক বোলে, ৰাইজৰ স্বাৰ্থত কাম কৰা কাক বোলে। আৰু এইকাৰণে ৰাইজে হিয়া উজাৰি ভোট দি আছে, কংগ্ৰেছ নোহোৱা হৈ গ'ল। ভ্ৰষ্টাচাৰে একমাত্ৰ কাৰণ নেকি? নহয়, বহুত কাৰণ আছে। মইতো কৈছোঁ নহয় আপোনাক, কুশাসন, ভ্ৰষ্টাচাৰ, ভাতৃঘাতী সংঘৰ্ষ। মানুহে এতিয়া দেখিছে গোটেই অসমত শান্তি, স্থায়ী শান্তি, এদিনো বন্ধ হোৱা নাই, এদিনো আন্দোলন পিকেটিং হোৱা নাই। অসম আগুৱাই আছে, ডাঙৰ ডাঙৰ ইনভেষ্টমেণ্ট ইয়াত হৈ আছে। মানুহক কি লাগে? শান্তিহে লাগে, মানুহক সংস্থাপন লাগে, মানুহক উন্নয়ন লাগে।
Thank you.